সেই আৰু শুনা, এই ৰাতিখন তুমি যাব নালাগে নেকি? আৰে মই আকৌ কিয় নাযাম? মই যাম বুলি কৈছো নহয়, যামেই। আপুনিনো কিনো নালাগে নালাগে কৈ থাকে? নহয় অ', তোমাৰ সেই স্বাস্থ্যটোৰ কথা ভাবিহে মই কৈছোঁ কথাষাৰ। মই বোলো গ'লে তোমাৰ তাত সেই প্ৰব্লেম হ'ব নেকি? কথাটো অকণমান ভাবি চাইছানে নাই? প্ৰব্লেম নহয় অ', মই কৈছো নহয় আপোনাক। তুমি প্ৰব্লেম নহয় নহয় বুলি সদায়ে কোৱা, কিন্তু গৈ থৈ সেই একেটাই হয়গে। এই ৰাতিখন যদি তোমাৰ সেই হাগিব লাগে, সেই লোকৰ ঘৰত, তাতে আলহী ঘৰত, তাতে ধনী মানুহৰ ঘৰত, কম বাৰু লাজৰ কথা হ'বনে? তুমি নেলাগে বুজিছা, তোমাৰ কোনো স্থিৰতা নাই নহয়। যেতিয়াই তেতিয়াই আকৌ তোমাৰ হাগিব লাগে নহয়। আজি নালাগে অ', মই দুবাৰকে হাগি লৈছোৱেচোন। তোমাৰো সেই বুঢ়ী কালত সেই বৰ লোভটো বাঢ়ি গৈছে দেই। আৰু তোমাৰ কথা কোৱাই নাছিলে, মই আকৌ পটককেনে সেই তোমাৰ কথা কৈ পালো বোলো সেই ৰাতিখন অকলে অকলে তোমাক কেনেকৈ এৰি থৈ আহিম বুলি। তাৰপাছত ক'লে লৈ আহিবা বোলে, তেওঁকো লৈ আহিবা। ইমানো জোকাৰ নাই, তুমি যাব নালাগে। এই ৰাতিখন হাগিব লাগিলে এই কাৰো খোৱা নহব, মোৰো খোৱা নহব, সেই তোমাৰো খোৱা নহব। হায়ো, বহুত দিনৰ পৰা সেই লোকৰ ঘৰত বেলেগে ৰন্ধা সেই ভাত এসাঁজ খাবলৈ বৰ মন গৈ আছিলে বুজিছেনে? সেইকাৰণেহে মই যাম বুলি কৈছিলো। আপুনি কথাটো বুজি পাইছে নাই? মই ঘৰত সেই একো এটা নবনালো। তুমি কথা নকবা, এইকেইদিন দেখোন বিয়া সকাম খায়ে ফুৰিছা বেলেগে ৰন্ধা হাতেৰে। তুমিচোন সেই কোনো এখন বিয়ালৈ বা কোনো এটা সকামলৈ নোযোৱাকে নাথাকাই। প্ৰতিখন সেই বিয়াতে প্ৰতিটো সকামতে যোৱা, মই নগলেও তুমিয়ে যোৱা। অ', তাৰমানে আপুনি মোক খোৱাত সেই সৰ দেখিছে। হ'ব দিয়ক, বুজি পালো আপোনাৰ কথা। মই কৈছোৱেচোন দুবাৰকে হাগি কৰি লৈছো বুলি। হ'ব হ'ব, ইমান হেৰি ঠেকেচ লাগিব নালাগে। হ'ব, ইমান আৰু জোৰ কৰিছা যদি আৰু তোমাকতো আৰু হেৰি কৰি লাভ নাই। ওলোৱা ওলোৱা বোলা। কিন্তু এটা কথা, হাগিব লাগিলে কিন্তু কথা বেয়া হ'ব আকৌ, কৈ দিছো কিন্তু। আজি নালাগে নালাগে, আপুনি বেছিকে হগা কথা উলিয়াই নাথাকিব অ'। নহয় মানে, আজিলৈকে তুমি যিমান ঘৰ আলহী ফুৰিবলৈ গৈছা, প্ৰতি ঘৰতে গৈ জানো হাগি হাগি থৈ অহা নাই? তোমাৰ সেই আলহী ঘৰত নেমানেই, কিবা এটা খালেই তোমাৰ সেই হাগিব লাগে, চাহকণ খালেও হাগিব লাগেচোন। আচলতে এইটো তোমাৰ মনৰ ভ্ৰম বুজিছা। অকমান সেই মনটো কণ্ট্ৰল কৰিব জানিলে সেই সিফালেও কণ্ট্ৰল হৈ পৰিব। হ'ব হ'ব, আজি আপুনি টেনচনে নল'ব। আপুনি আজি লাজ নাপায়, মই কথা দিলো নহয়। মই তাকেই, ঠিকেই কৈছে আপুনি। সেই মনটো কণ্ট্ৰল কৰিলে মানে সেই সিফালে কণ্ট্ৰল হৈ থাকিব। ঠিকেই, আজি মই একদম প্ৰথমৰ পৰা কণ্ট্ৰলত থাকিম বুজিছে। হ'ব বাৰু, সেই কথা লেকচাৰ মাৰি থাকিব নালাগে। যোৱা যোৱা, ওলোৱাগে সোনকালে, সোনকালে গৈ সোনকালে আহিব লাগিব। বাপৰে বাপ, চাহকাপৰ লগতো ইমান সোপা বস্তু দিছে অ'। মানে সিহঁতৰ সেই এটা বিশেষ দিন বাছি লয়, সেই দিনটোতে গোটেই মানুহখিনিক আনি পেলাই সেই ভাল ভাল বস্তুবিলাক খুৱাই মানে। সিহঁতৰ এইটো এটা প্ৰতি বছৰে এইটো নিয়ম কৰে মানে। ঘৰতে যিবোৰ চিনাকি সেইবোৰ আৰু দুখীয়া ধনী কোনো কেছ নাই আৰু মানে, চবকে মাতি আনি পেলাই এসাঁজ ভালকে খুৱাই। এতিয়া দেখিছা নাই কিমান ধনী মানুহ, আমাক ইমান আদৰ সাদৰ কৰিছে। এইবোৰহে আচলতে ভাল মানুহ বুলি ক'ব পাৰি। হেৰা, তুমি পাতিলা নেকি বাৰু? মই নাই পতা নেকি? আপুনিহে পাতিছে নেকি? হেৰা, তুমি কি কথা কৈছা? মই পাতিম নেকি? তুমি পাতিছা হয় নাই? সঁচা কথা কৈ দিয়া কিন্তু দেই, বিপদ আছে কিন্তু, মই কৈছো কিন্তু। মই তোমাক সেই আগতে কৈছিলো কিন্তু আহিব নালাগে নালাগে বুলি। এই পাতটো কিন্তু গোন্ধটো মই ভাল দেখা নাই আকৌ দেই। হেৰি, ময়ে পাতিছো হয়, পেটটো কিবা গুল গুল গাল গাল লাগিছে। হেৰা, মই কৈছিলো নে তুমি সেই প্ৰব্লেম হ'ব বুলি তোমাৰ? মোৰ কথা নামানিলা, আৰু গোটেই সোপানো চাহৰ লগত খাবলৈ তোমাক কোনে কৈছিলে? এতিয়া কি হ'ব বাৰু? সঁচাকে দেই, তোমাক লৈ মই বৰ বিপদত পৰো। বহুত লাজ পাম এতিয়া, সিফালে সেই ধনী মানুহৰ ঘৰৰ কথা। হেৰি, আপুনি যে মোক গালি পাৰি আছে, মই নিজে কিবা কৰো বুলি কৰি লওঁ নেকি? নিজে নিজে হৈ যায়, মই কি কৰিমনো আপুনিয়ে কওকচোন। আৰু বস্তুবোৰ দেখি খাবলৈ বহুত মন গ'ল, সেইকাৰণে কিবা খালো। হ'ব হ'ব, ইয়াত সেইবোৰ এই কণা কটা কৰিব নালাগে। যেনেকে তেনেকে আৰু কিবা এটা কৰি টিপি টাপি থাকা। আপোনালোক ইয়াতে বহি আছে। এটা কাম কৰক নহ'লে, ভাতটো খাই লওক আহক। হয় হয়, ভাতটো সোনকালে খাই লওক। আমাৰ ঘৰখনতো সেই তলাহে মাৰি থৈ আহিছো, তাকেহে আমিও সেই সোনকালে যাবগে লাগিব যে। মানে হেৰি, কথাটো মানে এই অকমান কবলৈও বেয়া লাগিছে আপোনালোকক। মানে আমাৰ এই পেটটো মানে অকণো ভাল লগা নাই বুলি কৈ আছে। এই ঘৰতে নাহো নাহো বুলি কৈছিলে, তাৰ পাছত মইহে সেই জোৰ কৰি লৈ আহিলো। তাৰপা এতিয়া সেই পেটটো বেয়া লাগিছে বুলি অথনিৰ পৰা কৈয়ে আছিলে, মই আপোনালোকক কবলেহে বেয়া পাইছিলো। নাই নাই, একো নাই, হয়ে দিয়কচোন। আপোনালোক যে আহিলে দুইজন বহুত ভাল লাগিছে আমাৰে। একো নাই, এটা কাম কৰক, আপুনি নহ'লে আমাৰ বাথৰুমলৈকে যাওক, গাটো ধুই আহিব। গাটো ধুই অহাৰ পিছতে ভাতটো খাই ল'ব কিন্তু দেই। অকণো লাজ নকৰিব, অকণো সংকোচ নকৰিব। আমাৰ সেই ৰীমাই আপোনাক সেই বাথৰুমত দেখুৱাই দিব।
আহক বাইদেউ, আপুনি সেই গাটো ধুই ল'বহি আহক। হ'ব বাৰু, আপোনালোকক সেই আমনিহে কৰিবলৈ আহিলোঁ পাই। নাই নাই, তেনেকুৱা একো নহয়, আপুনি আহকচোন বাৰু। হেৰা যোৱা যোৱা, এই তোমাৰ পৰম্পৰাগতটো ৰক্ষা কৰি থৈ আহাগে। মই কৈছো বাৰম্বাৰ নেলাগে নেলাগে বুলি, কথা ক'লে মানুহজনীয়ে নুশুনিলে। এতিয়া এতিয়া লাজে অপমানে মই গোটেইটো কিবা হৈ পৰিছো। যোৱা। হেৰি, আপুনিনো মোক কিয় এনেকৈ কটকটাই থাকে? মই জানো কৰোঁ বুলি কৰিছোঁ? হ'ব দিয়ক, মোৰ জোৰচে লাগিছে, মই পটকে গাটো ধুই আহোঁ ৰ'ব। এইটো আকৌ কেনেকুৱা লেটিন? নাই নাই দেই, মই এইটো লেটিনত থাকিব নোৱাৰো। কি কৰোঁ বাৰু, বৰ জোৰচে লাগিছে, উপায় নাইকিয়া হ'ল। ইফালে ইমান ধুনীয়া ধুনীয়া টেষ্টি টেষ্টি গোন্ধ আহি নাকত লাগিছেহি। ভাতকেইটা খাই যাম বুলি ভাবিলোঁ, এতিয়া মোৰ গতিটো কি হ'ব বাৰু? হে ভগৱান, এইটোত বাৰু কেনেকৈ বহে? এইটোত বা কেনেকৈ লেটিন কৰে? মইতো একোৱেই নাজানো। কি হ'ব বাৰু মোৰ এতিয়া? কৃষ্ণ প্ৰভু, কিয় যে আহিছিলোঁ মই দেই? নোৱাৰো দেই, নোৱাৰো মই এইটো লেটিনত হাগিব। যাওঁ যাওঁ, ঘৰলৈকে যাওঁ। সঁচাকে দেই, মানুহটোৰ কথা মই শুনিব লাগিছিলে, নহাই ভাল আছিলে। এতিয়া মানুহটোও খাবলৈ নাপাব, ময়ো খাবলৈ নাপাম। নোৱাৰিছো দেই থাকিব, যাওঁ যাওঁ, ঘৰলৈকেহে যাওঁগে। আৰু এই মানুহজনীক লৈ মই ক'তো ভাত খুৱাবলৈ নাযাওঁ। এই খোৱা বোৱা কথা থাকিলে মই মনে মনে নোকোৱাকে যাব লাগিব। নহ'লে মানুহজনীৰ লোভটো বেছি নহয় জানো? আকৌ নিনিলেও সেই ঠেন ঠেনাব। মোৰ মানে উপায় আছে। এতিয়া বাৰু মই লাজ পাইছো নাই? নিজৰটো সেই লাজ বোলা বস্তুটো নাইয়ে, সেই মোৰো নাইকিয়া কৰি পেলাইছে আৰু খোৱা জহত। কিয়? কি হ'ল আকৌ তোমাৰ? গা-পা ধুলানে নাই? যিটো লেটিন দেখিলো সেইটোত মই আজিলৈকে হাগিয়ে পোৱা নাই, আৰু মই সেইবিলাক লেটিনত হাগিব নাজানো। সেইকাৰণে বৌলক সোনকালে ব'লক, সোনকালে নগ'লে কিন্তু কথা বিষম হ'ব। হেৰা, এইখন তুমি কিখন কৰিলা বাৰু? এতিয়া মই গৃহস্থক কি বুলি কৈ থৈ যাওঁ? আপুনি গৃহস্থক একো ক'ব নালাগে, মুঠতে কাকো একো নোকোৱাকৈ ঘৰলৈ যাওঁগে। ব'লক ব'লক। কি?